কবিতাৰ শিৰোনাম কৰোণা। কৰোণা মানৱৰ ওপৰত ইমান ক্ষোভ আছিল তোৰ, তাৰেই প্ৰতিশোধ লৈছ নহয়। প্ৰকৃতিক প্ৰদূষণমুক্ত কৰি স্তব্ধ কৰি তুলিছ মানৱ জাতিক, যি কেৱল দৌৰিয়েই আছিল নভবাকৈ সৰু সৰু কথাবোৰ। শ্যামলী উৰণি গুচাই উদং বুকুত যি অবাধে চলাইছিল নিৰ্যাতন। ধন দৌলতৰ পিছত লাগি লাগি পাহৰি গৈছিল নিজক। আজি তোৰ শক্তিয়ে সকলোকে শিকাইছে জীৱন আৰু মৃত্যুৰ ৰহস্য। কুলি কেতেকীৰ অমিয়া সুৰে, নাহৰ কপৌৰ সুবাসে সত্য স্নাতা ৰূপহী অসমীয়া আইৰ বুকু চেনেহৰ বিহুটিক উলাহেৰে আদৰিছে। প্ৰকৃতিৰ নিয়ম শৃংখলা অবিৰত চলি আছে, মাথো গৃহবন্দী আজি মানৱ জাতি। চৌদিশে কেৱল মৃত্যুৰ বিভীষিকা। বসন্তৰ ৰং যেন আজি দুখৰ বন্যা। সজাগ হোৱা জনতা, নিজক শুধৰোৱাৰ সময় এয়া। ঈশ্বৰ বুলি ভাবিবলৈ শিকা সকলো জীৱক। মৃত্যুৱেতো নামানে উচ্চ নীচ, ধনী দুখীয়া, ৰাজ অট্টালিকা অথবা খেৰ বাঁহৰ জুপুৰি। সকলোৰে একেই বুভুক্ষা, একেই তাড়না, একেই যন্ত্ৰণা, একেই হাহাকাৰ। একেখন চালিৰ তলৰ আমি কেৱল জাগ্ৰত প্ৰহৰী। মুক্ত আকাশ, মুক্ত বিহংগ, শ্যামলী ধৰণী, বন্দিত্বৰ গাফত আবদ্ধ কেৱল মানৱ জাতি। য'তেই আছা তাৰ পৰাই কৰা প্ৰাৰ্থনা। দুখৰ ইতিহাসৰ যেন ইমানতে পৰিসমাপ্তি হয়। বিশ্ব শান্তিৰ এক সমদল গঢ়োৱা। অন্যায় অবিচাৰ আৰু প্ৰতিশোধৰ দাবানল দাও দাওকৈ জ্বলিব ধৰিছে। আমি একতাৰে নিঃশেষ কৰোঁ আহা।